আজিৰ ভিডিঅ'ৰ ১ নং প্ৰশ্নটো হ'ল মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন এ অশোক, অপশ্যন বি চন্দ্ৰগুপ্ত, অপশ্যন চি বিন্দুসাৰা, অপশ্যন ডি বৃহদ্ৰথ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি চন্দ্ৰগুপ্ত। চন্দ্ৰগুপ্তই নন্দবংশৰ ৰজা ধননন্দক পৰাজিত কৰি খ্ৰীষ্টপূৰ্ব ৩২২ৰ পৰা ২৯৮লৈ ভাৰতৰ ৰাজত্ব কৰিছিল। চন্দ্ৰগুপ্তৰ গুৰু আছিল চাণক্য বা বিষ্ণুগুপ্ত। চাণক্যৰ এখন বিখ্যাত পুথি হ'ল অৰ্থশাস্ত্ৰ। মৌৰ্য বংশৰ শেষ ৰজা হ'ল বৃহদ্ৰথ। ২ নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? অপশ্যন এ ধৰ্মপুস্তক, অপশ্যন বি কীৰ্তন, অপশ্যন চি নামঘোষা, অপশ্যন ডি গুণমালা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ধৰ্মপুস্তক। ধৰ্মপুস্তক প্ৰকৃততে বাইবেলৰ অসমীয়া অনুবাদ পুথি। এই অনুবাদ আত্মৰাম শৰ্মাই ১৯১৩ চনত কৰিছিল। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল বিখ্যাত দাণ্ডি যাত্ৰাত অসমৰ কোনে ভাগ লৈছিল? অপশ্যন এ নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন বি তৰুণৰাম ফুকন, অপশ্যন চি লীলাধৰ বৰুৱা, অপশ্যন ডি কুলধৰ চলিহা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি লীলাধৰ বৰুৱা। ১৯৩০ৰ ১২ মাৰ্চৰ পৰা ৬ এপ্ৰিল ১৯৩০লৈ মুঠ ২৪ দিন এই আন্দোলন হৈছিল। মহাত্মা গান্ধীৰ নেতৃত্বত গুজৰাটৰ সবৰমতীৰ পৰা দাণ্ডিলৈ মুঠ ৩৮৪ কিলোমিটাৰ পথ পদপথেৰে খোজকাঢ়ি ৭৮ জন মানুহে এই আন্দোলনত ভাগ লৈছিল। ৪ নম্বৰ প্ৰশ্নটো হ'ল ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি বুলি জনা যায়? অপশ্যন এ গংগা, অপশ্যন বি কৃষ্ণা, অপশ্যন চি কাবেৰী, অপশ্যন ডি যমুনা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি যমুনা। ব্ৰহ্মপুত্ৰ নদীক বিভিন্ন দেশত বিভিন্ন নামেৰে জনা যায়। চীনত ইয়াক চাংপো, অৰুণাচলত চিয়াং, অসমত ব্ৰহ্মপুত্ৰ, লোহিত আৰু বাংলাদেশত যমুনা নামেৰে জনা যায়। ৫ নম্বৰ প্ৰশ্নটো হ'ল বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ ১০ মাৰ্চ, অপশ্যন বি ২২ মাৰ্চ, অপশ্যন চি ২১ মে', অপশ্যন ডি ২৫ মে'। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ২২ মাৰ্চ। ১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু পাৰিপাৰ্শ্বিক বিষয়ৰ সন্দৰ্ভত অনুষ্ঠিত হোৱা বৈঠকত বিশ্ব জল দিৱস সম্পৰ্কে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আৰু এই প্ৰস্তাৱ সাপেক্ষে ১৯৯৩ চনৰ ২২ মাৰ্চৰ পৰা বিশ্ব জল দিৱস পালন কৰা হয়। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি দিব, যাতে এনেধৰণৰ আৰু ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ উৎসাহ বাঢ়ে। ৬ নম্বৰ প্ৰশ্নটো হ'ল বৰ্তমান নীতি আয়োগৰ অধ্যক্ষ কোন? অপশ্যন এ দ্ৰৌপদী মুৰ্মু, অপশ্যন বি নৰেন্দ্ৰ মোদী, অপশ্যন চি ৰাজীৱ কুমাৰ, অপশ্যন ডি জে.পি. নাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি নৰেন্দ্ৰ মোদী। ২০১৫ চনৰ ১ জানুৱাৰী তাৰিখে নীতি আয়োগ গঠন কৰা হয়। ইয়াৰ আগলৈকে নীতি আয়োগৰ নাম আছিল পৰিকল্পনা আয়োগ বা প্লেনিং কমিশ্যন। ৭ নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথম বেংকটোৰ নাম কি? অপশ্যন এ ভাৰতীয় ৰিজাৰ্ভ বেংক, অপশ্যন বি IDBI বেংক, অপশ্যন চি বেংক অৱ হিন্দুস্তান, অপশ্যন ডি পঞ্জাৱ নেশ্যনেল বেংক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বেংক অৱ হিন্দুস্তান। ১৭৭০ চনত এই বেংক প্ৰতিষ্ঠা কৰা হৈছিল। ১৭৭০ৰ পৰা ১৭৩২ চনলৈকে এই বেংক চলিছিল। ৮ নম্বৰ প্ৰশ্নটো হ'ল হৰ্ণবিল উৎসৱ কোনটো ৰাজ্যই উদযাপন কৰে? অপশ্যন এ নাগালেণ্ড, অপশ্যন বি অসম, অপশ্যন চি মেঘালয়, অপশ্যন ডি মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ নাগালেণ্ড। নাগালেণ্ডত প্ৰতি বছৰে ১ৰ পৰা ১০ ডিচেম্বৰলৈ এই উৎসৱ উদযাপন কৰা হয়। ৯ নম্বৰ প্ৰশ্নটো হ'ল বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ কোন? অপশ্যন এ H.J. কানিয়া, অপশ্যন বি DY চন্দ্ৰচূড়, অপশ্যন চি দীপক মিশ্ৰ, অপশ্যন ডি
NV ৰমনা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি DY চন্দ্ৰচূড়। DY চন্দ্ৰচূড় হ'ল ভাৰতৰ 50তম ন্যায়াধীশ। তেওঁ 9 নৱেম্বৰ 2022 তাৰিখে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হ'ল সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ আছে? অপশ্যন এ অনুচ্ছেদ 21, অপশ্যন বি অনুচ্ছেদ 51, অপশ্যন চি অনুচ্ছেদ 14, অপশ্যন ডি অনুচ্ছেদ 51A। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি অনুচ্ছেদ 51A। ভাৰতীয় সংবিধানৰ ভাগ 4A আৰু অনুচ্ছেদ 51A মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ আছে। আমাৰ সংবিধানৰ মৌলিক কৰ্তব্যসমূহ ৰুছৰ সংবিধানৰ পৰা লোৱা হৈছে। 1976 চনৰ 42তম সংবিধান সংশোধনীত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হয়। এনেধৰণৰ আৰু ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।